নির্মাণ কার্য বন্ধ করো, বেআইনিভাবে নির্মাণ কার্য বন্ধ করো, বেআইনিভাবে নির্মাণ কার্য বন্ধ করো, ইয়ার লগত জড়িত বিভাগীয় কর্তৃপক্ষের ওপৰত ব্যৱস্থা গ্রহণ করো, ইয়ার লগত জড়িত বিভাগীয় কর্তৃপক্ষের ব্যবস্থা গ্রহণ করো। তাৰমানে কি বাজাৰৰ যদি সমস্যা বাজাৰৰ লগত সমস্যা এতিয়াতো বৰষুণ পৰিছে বন্ধ নাই কবৰ আছিল কবৰ এতিয়া বুঢ়া বুঢ়ীৰ কবৰ আছিল মাটিৰ মালিক কবৰকো দখল কৰিছে কবৰ আছে কবৰকো দখল কৰিছে মাকিং বানাই থৈ দিছে এটা বাচ্চা কথা বানাই দে কথা ইয়াত অহা নাই এক নম্বৰ কথা তুমি ব্যক্তিগত সম্পত্তি আৰু কথা মাটি কাগজতে হয় কাগজতে নহয় ইমান দিন নাই মানুহ মৰি গৈছে কাগজে কেনে আছিল এখন কাগজ দিছে কাগজে হ'ল এখন হৈছে কাগজ সবে জানে গাঁৱৰ মানুহ আমাৰ গাঁৱৰ যিমান মানুহ আছে পুৰা গোটেইখানে গম পায় মাটিটো ডিমাৰ্কেশ্যন হওক ডিমাৰ্কেশ্যন হৈ মাটিটো উঠাব লাগে মন্দিৰ বুলি কৈছে কবৰ আছে দুটা কবৰ আছে কবৰ ক'ত দিয়ে কবৰ দুটা ক'ত দিয়ে দুটা কবৰ আছে কবৰ আছে আমি জানো আমাৰ জন্ম কাগজখন বনাই গ'ল দুটা খবৰ আছে ৰাইতা মন্দিৰ খবৰ ক'ত দিয়ে বুঢ়া বুঢ়ীও আছে বুঢ়া বুঢ়ী এটা আমাৰ শ্বশুৰ আছে তো এই জেগা তার অর্ধেকখানি ওয়ালে গেছে অর্ধেকখানি দিয়ে এখন বুক দিয়ে কাগজ বানাই দিছি
ৰাইজে দৰখাস্ত দিম যে মাটি ডিমাৰ্কেশ্যন হ'ব লাগে আৰু মন্দিৰৰ মাটি হ'ব লাগে। এতিয়াতো ৰাইজৰ কাম, এতিয়াতো মন্দিৰটো ৰাইজৰ, এতিয়া ৰাইজৰ মন্দিৰটো ৰাইজৰ কাম এতিয়া। ডিমাৰ্কেশ্যন কৰা হওক, ডিমাৰ্কেশ্যন হ'লে এনে ওলাই যাব। গোটেই ৰাইজৰ হয়, ৰাইজে পাব, বাবু শৰ্মাৰ নিজৰ হ'লে মই বনাই দিছো পূজা কামে কৰি আছে মই আশা কৰি লৈছো যাই দেখি মই যদি আরে মাটিটা বরুণ বেচছে মন্দিরের মাটি বাদ দিয়ে বেচছে নাই তো ভাই মন্দিরের মাটি বেশি নাকি কুকি বেশি তো ঠিক আছে আমরা কি একটু মিশি আজি এনেকুৱা এটা অন্যায় চলি আছে চলন্তপাৰা বজাৰত যে আমাৰ আজি 15 বছৰ 20 বছৰ আগৰ পৰা ইয়াতে কুঁৱা আছিলে, ইয়াতে তাৰাপাম আছিলে, মাছ বজাৰৰ বেপাৰীসকলে ইয়াৰ পৰা পানী লৈ মাছৰ বিজনেছ কৰিছিলে, চব্জিৰ দোকানীসকলে, বিভিন্ন দোকানীসকলে সদায় পানীটো সদায় লাগে, পানী একদম জীৱন, পানী ছাড়া কোনেও চলিব নোৱাৰে। ঘৰ বনোৱাৰ আগতেও আমি পানীৰ ব্যৱস্থা কৰিব লাগে। কিন্তু এই বাবু শৰ্মা নামে মানুহ এজন ইয়াতে এই দুটা ৰুম দখল কৰি সেই বাথৰুম লেট্ৰিন বন্ধ কৰি দিছে, কুঁৱা বন্ধ কৰি দিছে, তাৰপিছত তাৰাপাম বন্ধ কৰি দিছে, এই অবৈধভাৱে এই দখল কৰি আছে এইবিলাক। সেইকাৰণে আমি গোটেই ৰাইজে চলন্তপাৰা অঞ্চলৰ গোটেই ৰাইজে এই অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। মিটিং আকাৰে আমি এটা কমিটি বনালোঁ। পেচাবখানা আছিলে, লেট্ৰিন আছিলে, কুঁৱা আছিলে, তাৰাপাম আছিলে, এইবিলাক বন্ধ কৰাৰ কাৰণে তেওঁলোকে দিছে নেকি, এওঁলোকে আহি আমি প্ৰতিবাদ কৰিছোঁ ৰাইজে। আৰু লেচিক মাতিছিলোঁ, লেচি অহা নাই। আমি গোটেই ৰাইজে মাতিছিলোঁ যে লেচি আহিব লাগে ইয়াতে, তেওঁৰ পৰা মই কথাবিলাক শুনিম। তেওঁ আজি মিটিঙতো উপস্থিত নহ'ল। বাবু শৰ্মা নামে ইয়াতে এজন মানে আছে, সেই মানে এই গুণ্ডাৰা চলাই চলন্তপাৰা তছনছ কৰিছে আৰু এতিয়াও সেই গুণ্ডাৰা চলাই আছে। তেওঁ একচ্ছত্ৰভাৱে যে মই চলন্তপাৰা বজাৰখন মোৰ পিতৃ সম্পত্তি, মই যি ইচ্ছা তাকে কৰিম। আজি এজন দোকানীয়ে কমপ্লেইন দিছে যে মোৰ দোকানত মানে বন্ধ কৰিব কয়, মোক কয় জেহাদী। তেওঁ দাড়ি ৰাখিছে কাৰণ তাক জেহাদী বুলি কয় এই বাবু শৰ্মা। সেই মানুহজন মানে আমাৰ মিটিঙতে কথাটো উত্থাপন কৰিলে যে মই কেনেকৈ জেহাদী হ'লোঁ, মই এই চলন্তপাৰা লোকেল মানুহ, মই দোকান কৰি খাওঁ আৰু মোক মানে ভয় দেখায় যে তই জেহাদী, মোৰ দোকানটা বন্ধ কৰিব আহে। বিভিন্ন ধৰণৰ অত্যাচাৰ তেওঁ চলাই আছে। ৰাজনৈতিক প্ৰভাৱটো মই দেখা নাপাওঁ। এতিয়াতো কোনো ৰাজনীতি তেওঁ AGP দলৰো কোনো কৰ্মী নহয়, BJP দলৰো কোনো কৰ্মী নহয়, কোনো দলেই তাক মানে গ্ৰহণ কৰা নাই। এতিয়া তেওঁতো কৈ আছে মই একেবাৰে ডাঙৰ নেতা, মই AGP নেতা, মই BJP নেতা, কিন্তু ক'তো তাৰ নামেই নাই। মই দেখিলোঁ কিন্তু দম দি ধাপ্পাবাজি কৰি এইবিলাক কৰি আছে। আমি আজি কমিটি বনালোঁ এটা, সেই কমিটি আমি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিম, আমাৰ মাননীয় উপায়ুক্ত ডাঙৰীৰ লগত যোগাযোগ কৰিম, চিভিলৰ লগত যোগাযোগ কৰিম, প্ৰয়োজন হ'লে আমি বিভাগীয় মন্ত্ৰী আছে তেওঁক লগ ধৰি এই কীভাৱে চলি আছে কাৰ্যকলাপবিলাক সব গোটেই কথা ক'ম। এই আৰু আমি পদক্ষেপ লৈছোঁ। এই সব সচেতন নাগৰিক সব আহিছে ইয়াতে, বজাৰৰ দোকানীবিলাক আহিছে, তেওঁলোকৰ ইমান দিন দম বন্ধ হৈ আছিলে, কথা ক'ব পৰা নাছিলে, তেওঁৰ ভয়তে সদায় ভয় আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰিছিলে বজাৰখনত। আচলতে এজন ব্যক্তিয়ে এইবিলাক কৰি আছে, এজন ব্যক্তিয়ে এই অন্যায় কৰ্মবিলাক কৰি আছে। কিছুমান আমাৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষই গমেই নাপায়, যাৰ কাৰণে এইবিলাক চলি আছে। এতিয়া গম পাব আচলতে এই মানুহজন কোন আছিল, কি কৰিছিল। তেওঁৰ মানে এজন পঞ্চায়তৰ মেম্বাৰ হোৱাৰ যোগ্যতা নাই, সেইজন মানুহ আজি চলন্তপাৰা বজাৰখন মানে গ্ৰাস কৰিছে যে মোৰ এই বজাৰখন মোৰে বজাৰ, মাটি কিন্তু বজাৰৰ মাটি, চৰকাৰী মাটি, বজাৰৰ মাটি, বজাৰৰ মাটি, সব বজাৰৰ মাটি। আজি চলন্তপাৰা বজাৰত এজন ব্যক্তিয়ে বেআইনীভাৱে ভূমি বেদখল কৰি, কোন ব্যক্তি, বাবু শৰ্মা নামৰ ব্যক্তি এজনে, তেওঁ আমাৰ ইয়াতে চৰকাৰে ইয়াতে প্ৰতিষ্ঠা কৰা টিউবৱেল, লেট্ৰিন, বাথৰুম, কুঁৱা এইবিলাক চব ধ্বংস কৰিছে, কৰি মেলি ঘৰ বনাইছে। কিন্তু এই ঘৰ বনোৱাৰ ক্ষেত্ৰত যিটো বিভাগীয় কৰ্তৃপক্ষৰ পৰা অনুমতি ল'ব লাগে, এই বিষয়ে আমি অৱগত নহয়। গতিকে আমাৰ ৰাইজৰ এটা দাবী যে এইবিলাক উচ্ছেদ কৰি ইয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কাৰণ এইজন মানুহে এটা 61 সময়ত চলে। এইমাত্ৰ হজৰত আলীয়ে কৈছে, হজৰত আলীক বোলে কেছ দিছে পুলিচত, তাতে মিছাই ষড়যন্ত্ৰ কৰি কেছ দি মানুহটোক ফচাইছে, কোনোবাই এটাক জেহাদী বনাইছে। প্ৰতিবাদ কৰিলে ইয়াৰ এগেষ্টত লাগে।
আৰু এখন কমিটি বনাইছে, যিখন কমিটিত তাৰ মানুহকেইটাক লৈহে কমিটি বনাইছে, বাকী মানুহ কমিটিত মাতা নাই, মেকিং কৰি কমিটি বনাইছে। এনেকুৱা ষড়যন্ত্ৰ চলি আছে আগৰ পৰাই। তেওঁ এজন ডন আছিল আৰু সেই ডনগিৰি আজিও চলাই আছে। গতিকে আমি তাৰ ওপৰত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰক। আৰু আজি আমি এখন কমিটি বনাইছোঁ, এই কমিটিৰ দ্বাৰাই আমি বজাৰখনত বেআইনী বেদখল উচ্ছেদ কৰি নিবনুৱা যুৱকসকলক এটা স্থান দি আৰু বজাৰখন ছুপাৰ মাৰ্কেট হিচাপে উন্নতি কৰাৰ কাৰণে আমি চৰকাৰক দাবী জনাম। আৰু স্থানীয় যুৱক, স্থানীয় যিখিনি ব্যৱসায় আছে তেওঁলোকে যাতে স্থান পায়। বজাৰখনত ঘৰ বনাইছে, আমাক বেজাৰৰ লচিয়ে বনাইছে যে ইলিগেলি তেওঁলোকে ঘৰ বনাই আছে, বজাৰৰ লচিক অৱগত কৰা নাই। যে আমি এটা অৱগত নহয়, তেওঁ নিজ খুচিমতে এইবিলাক কাম কৰি আছে। আৰু বিভাগীয় কৰ্তৃপক্ষৰ এটা মানে হেৰি নহয়, তেওঁলোকে কোনো আমাক কমিটিবিলাকক জনা নাই। কমিটিক এভইড কৰি এইবিলাক ইলিগেল কাম চলি আছে। গতিকে এই ইলিগেল কাম বন্ধ কৰিব লাগে। আৰু বজাৰখন এখন ভাল বজাৰ এতিয়া হওক, ছুপাৰ মাৰ্কেট হওক, আৰু যদি ইয়াৰ লোকেলিটি যিমান মানুহ আছে, যিমান নিবনুৱা যুৱক আছে, ব্যৱসায় আছে, সকলোৱে এটা ষ্টাৰ্ট পাওক। ইলিগেল এতিয়া বহুতে মাটি দখল কৰি সি দোকানদাৰে ইয়াতে নকৰে, সেইটো দোকান ভাড়া খাই আছে, 7টা-8টা প্লট। গতিকে এইবিলাক উচ্ছেদ হ'ব লাগে। তাত ষ্টাৰ্ট দিব আমাৰ যুৱকসকলে, তেওঁলোকে পাব লাগে, এইবিলাক ষ্টাৰ্ট দিব লাগে।